हेलो फ्रेंड्स, आज मैं আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ ষ্টকিংছৰে কেনেকৈ আপেলৰ আকাৰ দিব পাৰি তাক বনাবৰ কাৰণে আমাৰ সামগ্ৰীৰ প্ৰয়োজন হ'ব। এইকেইটা মই দেখুৱাই দিছোঁ। গুলি, কপাটো হৈছে ফাইবাৰ কিনা, তাঁৰডাল অপশ্যনেল, এইটো অলাগতিয়াল মানে আগত থকা হয়, অব্যৱহৃত হৈ আছে, আৰু ষ্টকিংছ। এতিয়া মই বেজিত সূতা লগাই লৈছোঁ। সূতাডাল লগাই এতিয়া আমি ষ্টকিংছৰ এটা মূৰ চিলাই ল'ম। কম্বল চিলাইৰ দৰে চিলাই ল'ম। এটা মূৰৰ পৰা চিলাই যাম। চাওক আপোনাক কেনেকৈ চিলাওঁ। এই ধৰণেৰে চিলাই ল'ম। আপোনালোকে ষ্টকিংছৰ যিটো কালাৰ ৰেড হয় বা গ্ৰীণ বনাব খুজিলে গ্ৰীণ হয়, তো তেনেকৈ আপোনালোকে গুলিটো লৈ ল'ব পাৰে। মোৰ ৰেড নাছিল কাৰণে পিংক ব্যৱহাৰ কৰিছোঁ। আৰু এই দুইডাল ৰছী আমি গাঁঠি লগাই দিম। গাঁঠি লগোৱাৰ পিছত বেজিটোত তেনেকৈ লগাই ৰাখিম। সূতাটো বেজিটোত লগাই ৰাখিব লাগিব। আৰু এতিয়া ফল্ড কৰি আমি কপাহ ফাইবাৰটো সুমুৱাই দিম। আন্দাজ অনুসৰি সুমুৱাব লাগিব। সৰু কৰিলে সৰু, আৰু যদি অলপ ডাঙৰ কৰিব খোজে তেতিয়াহ'লে ডাঙৰকৈ সৰহকৈ কপাহ লৈ আমি সুমুৱাই ল'ম। এই ধৰণেৰে শ্বেপটো দি ল'ম। অলপ বেকাতেৰা হ'লেও একো কথা নাই। এনেকৈ আৰু অলপ দি লৈছোঁ। ষ্টকিংছৰ এই যে আঁচডাল দেখিছে, সেইটো হৈছে অলপ মানে ওলাই গৈছিল ৰছীটো, সেইকাৰণে অকণমান ভলি যোৱাৰ নিচিনা হৈছে, কিন্তু একেবাৰে প্লেইন হ'লে ভাল। এতিয়া আমি এই বেজিটোৰে ভিতৰ ফালে সুমুৱাই সেই আগমূৰটোত গাঁঠি লগাই দিম এই ধৰণেৰে। এনেকৈ লগাই ল'ম। এতিয়া আমি ধুনীয়াকৈ ইয়াত চিলাই গাঁঠি লগাই দিম, যাতে কপাহখিনি ওলাই নাযায় আৰু গেপ পৰি নাযায় ষ্টকিংছৰ যিটো কাপোৰ সেইটো। এতিয়া যিটো মূৰ ওলাই আছে সেইটো আমি চিলাই ল'ম ভালকৈ, ধুনীয়াকৈ চিলাই অলপ সুমুৱাই আপেলৰ যিটো শ্বেপ পৰে সেইটো তেনেকৈ আমি অকণমান ৰছীডাল
টানি মানে সূতাডাল টানি গাঁঠি লগাই দিম। এইদৰে দেখিছে কেনেকুৱা হৈ গ'ল, লাগিছেনে বাৰু আপেলৰ নিচিনা। এতিয়া গাঁঠি লগাই এনেকৈ আৰু কেইটামান বনাই ল'ম। আৰু কেইটামান আমি বনাই ল'ম। এতিয়া সেই আগৰ দৰেই আকৌ তেনেকৈ এটা মোৰ ভালকৈ কম্বলৰ চিলাই দি ল'ম। ঠিক তেনেকৈ সেই আগতে যেনেকৈ চিলাইছিলোঁ আপোনালোকে চাই থাকক।
এয়া হৈ গৈছে আৰু এটা এয়া আমাৰ আৰ্হিয়া ডিষ্ট্ৰাব দিব আহি গৈছে দেখিছে নহয় উৎপতীয়া কি কৰি ফুৰে এয়া বনাই হৈ গ'ল এই ধৰণেৰে বনাই ল'ব লাগিব দুটা এটা ডাঙৰ হৈ গ'ল তাৰপিছত এতিয়া আমি ইয়াত লগাই দিম এই ধৰণেৰে এইটো য'ত লগাইছোঁ আমি তাত ৰছীৰে নিচিলালেও হ'ব কাৰণ ইয়াতে যিটো ঘাট থাকে ঘাটত সেই ষ্টকিংছটো লাগি ধৰে সহজতে এৰি নাহে গতিকে মই তাতে সুমুৱাই দিছোঁ বেলেগ আৰু আঠা বা এনেকুৱা চিলনি একো দিয়া নাই একচুৱেলি মই আগতে যিটোত বনাইছিলোঁ সেইটো মই তাঁৰত দি বনাইছিলোঁ যিডাল আপোনালোকক দেখুৱাইছিলোঁ গল্ডেন বা চিলভাৰ তাত বনাইছিলোঁ এইটো নেক্সট টাইম বনাইছোঁ তো মই এইডাল এনেই আছিল কাৰণে মই এনেকৈ বোলো ব্যৱহাৰ কৰি চাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাব ভিডিঅ'টো চাই আৰু আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে লাইক এটা কৰি দিব নতুন কোনোবাই যদি চাইছে এই ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'বোৰ পাবৰ কাৰণে অতি সোনকালেই গতিকে আগতীয়াকৈ পাবৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব এই ধৰণেৰে চাওক আমি মই লগাই লৈছোঁ এনেকৈ লগাই লোৱাৰ পিছত কেনেকুৱা হয় চাওঁচোন আপেলৰ এই ডালটি এয়া লগাই লোৱা হৈ গৈছে এতিয়া এই পাতবিলাকো মই লগাই ল'লোঁ এক্সট্ৰাকৈ আছিল য'ত লগাবলগীয়া হৈছে এয়া হৈ গ'ল খুব কম সময়তে হৈ যায় ইমান টাইম নালাগে আপোনালোকেও ট্ৰাই কৰি চাব আৰু কেনেকুৱা হয় জনাবচোন কমেণ্ট বক্সত ভাল হৈছেনে বাৰু যদি ভাল হৈছে লাইক কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল।